এই বছৰ কোভিড-19 পৰিবেশৰ ওপৰত পৰ্যালোচনা কৰাৰ পিছত আমি সিদ্ধান্ত লৈছো যে এইবাৰ এপিএল হক বিপিএল হক আমি কলেজবিলাকত ষ্টুডেণ্টক 100% আমি ফ্ৰী এডমিশ্যন দিম মানে উইদাউট এনি ইনকাম স্ল্যাব আমি সকলোকে বিনামূলীয়া আমি নামভৰ্তিৰ ব্যৱস্থা কৰিম কোনেও তাত পইচা নলব আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপাল সকলক নিৰ্দেশ আমি স্পষ্টভাৱে দি দিম যে বহুত কলেজৰ প্ৰিন্সিপালে কয় যে প্ৰথম টকাটো দিয়ক গভৰ্ণমেণ্টৰ পৰা টকাটো আহিলে উভতাই দিব সো এনেকুৱা ধৰণৰ ব্যৱস্থা কৰাপচনৰ মানদণ্ডৰ ভিতৰত পৰিব আৰু কোনোবাই যদি প্ৰথম টকাটো লৈ পিছত ঘূৰাই দিম বুলি কয় তেনে কলেজৰ অধ্যক্ষক বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাত কোনো সৰস্বতী পূজাৰ ফিজ নাই কোনো মেডাম মেফিৰ ফিজ নাই কোনো মেগাজিনৰ ফিজ নাই একো নাই কোনো এক্সকাৰশন ফিজ নাই একো নাই 100% ফ্ৰী এডমিশ্যন ফৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টছ হ'ব লাগিব ইট ইজ জাষ্ট ফ্ৰী কোনেও পকেটৰ পৰা এটকাও নলিয়াব এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব আৰু এই বছৰ এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব ফ্ৰম হায়াৰ সেকেন্ডাৰী লেভেল টু দ্য পোষ্ট গ্ৰেজুৱেট লেভেল কোনো মেডাম মেফিৰ ফিজ নাই কোনো মেগাজিনৰ ফিজ নাই একো নাই কোনো এক্সকাৰশন ফিজ নাই একো নাই 100% ফ্ৰী এডমিশ্যন ফৰ ইচ এণ্ড এভৰি ষ্টুডেণ্টছ হ'ব লাগিব মই অকণমান ৰিপিট কৰি থৈছো যাতে কলেজৰ অধ্যক্ষসকলে যিসকলে শুনি আছে তেওঁলোকৰ মাজত যাতে কোনো মই বুজি নাপালো আমি ভালকৈ নাপালো তেনেকুৱা কথা নহয় ইট ইজ জাষ্ট ফ্ৰী কোনেও পকেটৰ পৰা এটকাও নলিয়াব এইটোৱে হৈছে চৰকাৰৰ নিৰ্দেশ আৰু এই নিৰ্দেশ আমি সকলোৱে পালন কৰিব লাগিব আৰু এই বছৰ এডমিশ্যন সম্পূৰ্ণ বিনামূলীয়া হ'ব ফ্ৰম হায়াৰ সেকেন্ডাৰী লেভেল টু দ্য পোষ্ট গ্ৰেজুৱেট লেভেল ফাইনেলি যোৱা বছৰৰ দৰে এইবাৰ এডমিশ্যনৰ ফৰ্মতে আমি সকলোৰে বেংক একাউণ্ট নম্বৰ ল'ম আৰু এইবাৰ কলেজবিলাকক আমি নিৰ্দেশ দিছোঁ আমাৰ ডিপিআইটো মনিটৰ কৰিব ডিটিএ মনিটৰ কৰিব ডিএছচিয়ে মনিটৰ কৰিব আমি হোষ্টেলত যিখিনি ল'ৰা ছোৱালী এডমিশ্যন হ'ব তেওঁলোকৰ মেছ ডিউজ আমি 1000 টকাকৈ আমি মাহত ঘূৰাই দিম যোৱাবাৰ আমি 600 টকা দিছিলোঁ এইবাৰ আমি 1000 টকা আমি উভতাই দিম মানে 12000 টকা এজন ষ্টুডেণ্টে মাহত বছৰত চৰকাৰৰ পৰা ঘূৰাই পাব ঠিক তেনেকৈ ডিগ্ৰীত যিটো টেক্সট বুক কিনে তাৰ কাৰণেও 1000 টকাকৈ চৰকাৰৰ পৰা ঘূৰাই পাব